সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল তৰফৰ পৰা। মই আজি প্ৰায় একমাহমান ধৰি ভিডিঅ' দিব পৰা নাই, কাৰণ বহুতো প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকৰ মাজত। আজি আপোনালোকক এটা সৰু টপিক লৈ পেলাই আজি আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰিব লাগিছোঁ। ভিডিঅ'টো এনেকুৱা যে আপোনালোকৰ কণ্টেক্টত এইটো আপোনালোকে দেখিছে, এইটো যে মোৰ এটা কণ্টেক্টৰ, এই কণ্টেক্টৰ এইটো এটা ফোন ছেটিংছ আপোনালোকে এইবিলাক দেখিছে। লেকিন মই ইয়াৰ এটা কথা এটা আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকৰ কণ্টেক্টৰটো কেনেকৈ ধৰণে ইউজ কৰিব লাগে, বা কণ্টেক্টৰ ছেটিংছবিলাক কেনেকৈ মিলাব লাগে, বা কণ্টেক্টৰটো কি কাম আমি কৰিব পাৰোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক মই এটা কথা জনাই থওঁ যে ভিডিঅ'টো শেষলৈকে চাব, কিয়নো ভিডিঅ'টো শেষলৈকে চালেহে গম পাব যে আপোনালোকে ভিডিঅ'টোৰ বিষয়বস্তুটো আৰু আপোনালোকৰ কণ্টেক্টৰটো বা আপোনালোকৰ কল ছেটিংছত গৈ আপোনালোকে এনেকুৱা ধৰণৰ আপোনাৰ নিজৰ প্ৰফাইল ফটোবিলাক দিব পাৰিব। যেনেকৈ আমি মোবাইলৰ স্ক্ৰীণ প্ৰফাইল ফটো থওঁ বা হোম প্ৰফাইল ফটো থওঁ, তেনেকৈ আপোনালোকৰ নিজৰ ফোন ছেটিংছত গৈ এই কণ্টেক্টটো থ'ব পাৰিব। তেনেদৰে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক সময় নষ্ট নকৰি ভিডিঅ'টো আমি সকলোৱে আৰম্ভ কৰোঁ। ব'লক ভিডিঅ' আৰম্ভ কৰাৰ আপোনালোকৰ নিজৰ কণ্টেক্টটো খুলি ল'ব। এই কণ্টেক্টটো দেখিছেনে, মোৰ প্ৰফাইল ফটো আছে, লেকিন এইবোৰ নামৰ স্বত্তেও মোৰ বেকগ্ৰাউণ্ডত মোৰ নিজৰ কণ্টেক্টটো আছে। সেইটো দেখুৱালোঁ আপোনালোকে আৰু এটা দেখুৱাইছোঁ মোৰ ফোন ছেটিংছত। মোৰ ফোন ছেটিংছত যেনে কীবৰ্ড বুলি কওঁ, কীবৰ্ডখনৰ এটা কালাৰ ফটো দিয়া আছে, আৰু মোৰ যিসকলৰ কল মই ইউজ কৰোঁ সেইসকলত এটা মোৰ ফটো দিয়া আছে। এইবোৰ কেনেকৈ সম্ভৱ হ'ল, আপোনালোকে এই বিষয়টো জানিবলৈ সবাই হাৱা ধৰি খাই আছে। কিছুমানে জানেও লেকিন এই কামটো কৰিব নিবিচাৰে। কিন্তু মই আপোনালোকে জানিলেও আপোনালোকক এই ভিডিঅ'টো জনাম, কাৰণ মই আজি বহুত দিন ধৰি এই ভিডিঅ'সমূহ দিব পৰা নাই। কিন্তু টপিক ধেৰ আছে মোৰ ওচৰত, সেই টপিকবোৰ আপোনালোকক সদায় দি যাম বুলি প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ। জীৱন বিপদ আহিলেও মই দিম। ব'লক আমি ভিডিঅ'টো আপোনালোকক মই এই বিষয়টো কেনেকৈ মই বেকগ্ৰাউণ্ডত আপোনালোকৰ নিজৰ প্ৰফাইল ফটো থ'ব পাৰি সেই বিষয়টো আপোনালোকক দেখুৱাম। আপোনালোকে পোনপ্ৰথমবাৰে আপুনি এটা কাম কৰিব লাগিব। পোনপ্ৰথমবাৰ গৈ মই ডাটাটো অন কৰি লওঁ। ডাটাটো অন কৰি লৈছোঁ মই। 2 মিনিট ৰখি দিয়ক। 2 মিনিট ৰখি দিয়াৰ লগে এটা কাম হ'ব, আপোনালোকে আপোনালোকৰ যিটো মোবাইলৰ ছেটিংছত এটা কাম কৰিব লাগিব। কামটো এইটোৱে যে প্লে' ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। সেইটোৰ নাম হৈছে আপোনালোকৰ, মই দেখুৱাই দিম, আৰু সেই বস্তু ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ নিজৰ কণ্টেক্টত বেকগ্ৰাউণ্ডত ফটো দিব পাৰিব। কণ্টেক্টটোৰ নাম হৈছে ফোন কণ্টেক্টৰ দেখিলে এইটো এছ হয় নে? এইটো এছ নহয়, তো মই এক মিনিট আগত দেখুৱাই দিছোঁ। মই যিটো কণ্টেক্টৰ ইউজ কৰিছোঁ সেইটো দেখুৱাই দিম। এইটো হয়নে? এইটো নহয়, এইটো নহয়। মোৰ কণ্টেক্টৰটো এইটো এইটো এছটো আপোনালোকে দেখিছে। এই কণ্টেক্টটোৰ আপোনালোকে পোনপ্ৰথমে ডাউনলোড কৰি ল'ব প্লে' ষ্ট'ৰৰ পৰা। অলৰেডি মই প্লে' ষ্ট'ৰৰ পৰা সেই ডাউনলোড কৰা আছে। প্লে' ষ্ট'ৰত যাব। প্ৰথম প্লে' ষ্ট'ৰত গৈ আপুনি এটা বস্তু চাব, কণ্টেক্টত অন কৰিলে কিছুমান ইয়াত দেখিছে, ইয়াত 3 ডট এটা এছ দিছে। 3 ডটত গৈ আপুনি 3 ডট দেখিছেনে? মই দেখুৱাই দিম আপোনালোকক। 3 ডটত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত ইয়াত আছে ছেটিংছ। আপোনালোকৰ ধেৰ অপশ্যন আছে। অপশ্যন ধেৰ থাকিলেও আপোনালোকৰ সেইবিলাক অপশ্যন পিছত দেখুৱাই দিম। আপোনালোকৰ অপশ্যনবিলাকৰ মেইন কাম কি? আপোনালোকৰ মেইন কাম হৈছে ছেটিংছত যাব লাগিব। ছেটিংছত গৈ কল ছেটিং আছে, এইবিলাক ধেৰ আছে। ছেটিংছত গৈ আপুনি এইটো ছেটিংছ আছেনে, পাৰ্চনেলিটি ছেটিংছ, এইটো তাত অন কৰিলে ইয়াত দিয়া আছে, চাইছে ডিছপ্লে বেকগ্ৰাউণ্ড, কলক বেকগ্ৰাউণ্ড, কণ্টেক্টৰ লিষ্ট বেকগ্ৰাউণ্ড। আপোনালোকে সমূহ কণ্টেক্টত বা বেকগ্ৰাউণ্ডত বা কণ্টেক্টৰ লিষ্ট বেকগ্ৰাউণ্ড
চেঞ্জ কৰিব হ'লে আপুনি প্ৰথম মই দেখুৱাই দিছোঁ আপোনাক কল লক বেকগ্ৰাউণ্ড তাত টাচ কৰাৰ লগে লগে আহি গ'ল পিকচাৰ আপুনি নিজে মাৰি দিব নে গেলেৰীৰ পৰা দিব সেইটো দেখুৱাই দিবলৈ আপুনি গেলেৰী যাব লাগিব পোনপ্ৰথমে গেলেৰী গৈ ফটো চিলেকশ্যন কৰিব লাগিব ফটো চিলেকশ্যন কৰিব মই ফটো চিলেকশ্যন কৰিম ফটো থাম্বনেইল ফটো মই ইউজ নকৰোঁ বেকগ্ৰাউণ্ড ফটো কি আছে মই তাক টাচ কৰি ল'ম বেকগ্ৰাউণ্ড 1 মিনিট চাই থাকক ভিডিঅ'টো অকণ ইজি হ'ব পাৰে ভাল ফটো মোৰ আছে ইয়াত এই ফটোকপি মই দিলোঁ এপ্লাই অন কৰি দিলোঁ 2 মিনিট ৰখি দিয়ক কপি দ্য পিকচাৰ অ'কে অলৰেডি মোৰ বেকগ্ৰাউণ্ডৰ প্ৰফাইল ফটো ছেভ হৈ গৈছে আপোনালোকক দেখুৱাই দিম মই সেইটো সঠিক হয় নহয় আপোনালোকক কামে কৰি হ'লে দেখিলে এইটো প্লে ষ্ট'ৰত গ'লোঁ দেখিলে মোৰ কণ্টেক্টৰ বেকগ্ৰাউণ্ড চেঞ্জ হৈ গ'ল প্ৰথমে বেলেগ আছিলে আৰু আপোনালোকক দেখুৱাম মই কেনেকৈ হোম স্ক্ৰীণত কেনে বেকগ্ৰাউণ্ড ফটো চেঞ্জ কৰা হয় সেইটো আগতে ভিডিঅ'ত দেখুৱাম আজি দেখুৱালোঁ আপোনালোকৰ কণ্টেক্টত কি কৰিব লাগিব কেনেকৈ ছেটিংছ বনাব লাগিব কি কাম আছে এনেধৰণৰ ফটো দিব পাৰিব এইবিলাক দেখিছে হোম গ্ৰাউণ্ডৰ প্ৰথম ফটো ইয়াৰ কল লিষ্টত ছেটিংছ ইয়াৰ তাৰপিছত আহি গ'ল কিবৰ্ড ছেটিংছৰ বেকগ্ৰাউণ্ড চেঞ্জ দেখুৱাই দিলোঁ আজি আপোনালোকৰ ভিডিঅ'টোত শেষত এটাই কথা ক'ম যে যদি ভিডিঅ'সমূহ আপোনালোকে ভাল পায় তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিজন বন্ধু আছে সেইজন বন্ধুলৈ ভিডিঅ' শ্বেয়াৰ কৰক নজনা বন্ধুসকলক সকলোকে শ্বেয়াৰ কৰক ধন্যবাদ